বন্ধুসকল ই কি কৰে জানে ই কৰে কি ই মানে এডভাৰটাইজ কৰে মোৰ মানে ভিডিঅ'বিলাকত ই 50-60 হাজাৰ মানে ভিউজ মানে কামাই আছে তো 50-60 হাজাৰ ভিউজ কামাই আছে আৰু নাইস ভেরি নাইস তোর ভিডিওস দি ভিউজ কামাই আছে আবে বসরিকে তোর সাবস্ক্রাইবার চা আর তার সাবস্ক্রাইবার চা সি যদি হাগি পেলাই তার গুখিনি যদি ফটো মারি আপলোড করে দিয়ে ন তার পিছত তোর সাবস্ক্রাইবারতকৈও বেশি ভিউজ আহি যাব মিউজিক Hey, what's up guys? Welcome to my YouTube channel. Welcome to another video. তো বন্ধুসকল আজি আমি কথা পাতিম কৰোনাত কৈ বহুত ডেঞ্জাৰাছ এবিধ ভাইৰাছ যিটো ভাইৰাছ অসমত খুব বেছি বিয়পি আছে আৰু সেই ভাইৰাছটো আমাৰ চকু নাক কাণৰ কাৰণে নহয় গোটেই অসম ৰাজ্যখনৰ কাৰণেও হানিকাৰক কৰি লোৱা হাত ভৰিবোৰ চেনিটাইজাৰ আৰু লগাই লোৱা কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো আৰু মোক যে ৰোজ কৰি আছা কাৰ পাৰমিশ্যন লৈ পেলাই ৰোজ কৰি আছা তই কাৰ পাৰমিশ্যন লৈছা আবে তোক ৰোষ্ট কৰিবলৈ পাৰমিশ্যন লাগে নেকি কোন বে তই এটা কথা শুনচোন তই যে জুবিন দাক ৰোষ্ট কৰিছ কাক পাৰমিশ্যন লৈ কৰিছ তই মোৰ ভিডিঅ'বিলাক বনাই পেলাই হা যিবিলাক ভিডিঅ'ত তই পইচা ইনকাম কৰি আছা ইউটিউবৰ পৰা সেইবিলাক পইচা তই গোটেই কিছুমান ভিখাৰী বা মন্দিৰ চন্দিৰত দান দিবি তই সেইবিলাক পইচা ঠিক আছে আচ্ছা তোৰ ভিডিঅ' ইউজ কৰি যিমান টকা ইনকাম কৰিছে চব মন্দিৰ মছজিদ বা দুখীয়াক দিব লাগে মানি লৈছোঁ ময়ো মানি লৈছোঁ ভেৰি গুড নাইচ ডিচিশ্যন কিন্তু মোক এটা কথা কচোন অসমত এনেকুৱা কোনোবা অসমত কিয় কৈছোঁ ইণ্ডিয়াত এনেকুৱা কোনোবা ডাঙৰ ইউটিউবাৰ বাকী আছে নেকি যাৰ পুকুৰত কামুৰি তই এতিয়াও পোৱা নাই চালা ই চবকে ৰোষ্ট কৰিছে বে বন্ধুসকল এইজন সেইজন জদামূৰ্খ মহাপণ্ডিত যিজনে অসমত থাকি অসমীয়া ভাষাৰে কেৰিমিনাটিক ৰোষ্ট কৰিছে बाप को भेज तेरे बस की बात नहीं ভাই কেৰিক ৰোষ্ট কৰিছ কৰ বাৰে বাৰে কৰ ইয়াত আমাৰ কোনো আপত্তি নাই কিন্তু কমচে কম তাৰ ভাষাত কৰ আই মিন হিন্দীত কৰ যাতে সি বুজি পায় তইচোন হিন্দী নাজানো কবি কেনেকুৱা यू आर राइट ब्रो তই কি ভাবিছা কি বুলি ভাবো জাননে মোৰ ঘৰি পৰা शाबाश बेटा बहुत बढ़िया কিন্তু ঐ বুঢ়া হলি আৰু বুঢ়া হোৱাৰ পিছতো এতিয়ালৈকে দাঢ়িয়ে নাই দেখোন তোৰ এতিয়ালৈকে দাঢ়িয়ে দেখোন গজা নাই কিবা হৰমনৰ কিবা প্ৰব্লেম আছে ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন সি তোৰ বয়সৰ আধাতকৈও আধা সেইকাৰণে তাৰ দাঢ়ি গজা নাই কিন্তু তোৰ যে মূৰত মাল নাই এই কথাটো তই জাননে তোৰ হৰমন চৰমনৰ কিবা প্ৰব্লেম হ'ব পাৰে কাৰণ তই দেখাতো ল'ৰাটো হৈছে গাঠিয়া বছ ৰিকে ৰষ্টিং কৰি আছ কৰ কিন্তু দেখাত ঘাটিয়া বুলি কৈ বডি শেমিং কিয় কৰি আছ হা বডি শেমিং পৰে নেকি ৰষ্টিঙৰ মাজত চাই ল'বি এবাৰ ইণ্টাৰনেটত তোৰ চোন বিবেকে নাই কি চাবি তই হা শুন মই ইয়াত কোনো ষ্টাইল কৰি পেলাই মই ইয়াত ভিডিঅ' নবনাওঁ কাৰণ ভিউজৰ কাৰণে ভিডিঅ' নবনাওঁ কেতিয়াও ভিউজৰ কাৰণে যদি ভিডিঅ' নবনাওঁ তেনেহ'লে এক কাম কৰিবি ভিডিঅ' প্ৰাইভেট কৰি ফেমিলি লৈ দেখিবি পাব্লিক কৰি সকলোৰে আগত কিয় হাগি থাক তোৰ নিচিনাকে এনেকে বোলে লাইট লগাই কিবা লগাই মই এনেকে ভিডিঅ' নবনাওঁ লাইট লগাবিনো কেনেকুৱা তোৰ ইমানো কমন চেঞ্চ নাই যে লাইট আগত লগাই নে লাইট পিছত দেখাবলৈ লগায় এইখিনিও নাজানত তই লাইটৰ কথা কৈ আছ ফাক निकल लौड़े पहली फुर्सत में निकल कोई जरूरत नहीं तेरी অৰিজিনেল ফটোখন ইয়াৰ চাওকচোন অৰিজিনেল তাৰ মুখমণ্ডলটো চাওক এতিয়া মই ইয়াত ভিডিঅ' বনাই আছোঁ মই আনকাট ভিডিঅ' বনাই আছোঁ শুন ভাই ৰষ্টিং ভিডিঅ' বনাবলৈ হ'লে স্ক্ৰিপ্টৰ প্ৰয়োজন আছে লাইটিঙৰ প্ৰয়োজন আছে পাঞ্চ লাইনৰ প্ৰয়োজন আছে এডিটিঙৰ প্ৰয়োজন আছে মিম টেম্পলেটৰ প্ৰয়োজন আছে তোক মই এইবিলাক কিয় কৈ আছোঁ তোৰ চোন এইবিলাক দৰকাৰেই নাই কাৰণ তই এটা মস্ত পাগলত যি মনত আহে যি মুখত আহে বকিয়ে থাক 2 মেগাপিক্সেলৰ কেমেৰা উঠাই যি মন যায় তাকে কৈ থাক তোৰ কাট কেনেকুৱা লাগিব আমি হ'লো প্ৰফেচনেল আমাৰ কাট লাগিবই तू डूब के मर जा रे चुल्लू भर पानी में বন্ধুসকল মই শপত খাই কৈ আছোঁ মই যদি জানিলোঁ হয় যে মই ডাঙৰ হোৱাৰ পিছত এনেকুৱা এজন জদামূৰ্খ ইউটিউবত দেখা পাম মই সেই সময়তে সৰু থাকোঁতে মই ৰাস্তাত খেলি ট্ৰাকৰ তলত আহি নিজৰ জান দি দিলোঁ भाई साहब कुछ ज़्यादा नहीं हो गया ये? मतलब कुछ भी বন্ধুসকল মই যদি বিচাৰোঁ ন এইটোৰ ওপৰত ৰোষ্ট কৰি ইমান ডাঙৰ এখন কিতাপ লিখিব পাৰিম কিন্তু মই এনেকুৱা নকৰোঁ কাৰণ তোমালোকেও জানা ময়ো জানো যে পাগলে কি নকয় আৰু ছাগলীয়ে কি নাখায় পাগলতকৈ কম নহয় সব ইউটিউবাৰক ৰোষ্ট কৰিছে অসমৰ বাদ দে অসমৰ বাহিৰত যিমান ডাঙৰ ইউটিউবাৰ আছে সবৰ পুকুৰত কামুৰি আছে কি আৰাম পাইছে মানে ফেমাছ হ'ব বিচাৰিছে যেনেকুৱা যোগেন্দ্ৰ যেনেকুৱা কেৰিক একো কোৱা নাই তাৰপিছতো মানে কেৰিৰ পিছত লাগি আছিল মানে সিও এনেকুৱা ফাৰ্ষ্ট কেৰিক ৰোষ্ট কৰিছে এনেকুৱা ভাবিছে যে এনেকুৱা কেৰি কিবা
তাৰপিছত দেখিছে নহয় অসমত এনেকুৱা ডাঙৰ ডাঙৰ ইউটিউবাৰক ধৰিব লাগিব যেনে ডিম্পু বৰুৱা বিকাশ চেত্ৰী আই লাভ ট্ৰেভেলছ এণ্ড ফুড তাৰপিছত বিকাশ আমিন অসমৰ ডেকা এইবিলাকৰ পুকুৰত লাগি আছে মানে পিছফালে ধৰি আছে যাতে মানে পুষ্পা গম পাইছেনে মানে অলপ হেঁচাটো পালে মানে ওপৰত উঠিব খুজি আছে সালা তেৰা কুছ नहीं होगा ভোজদি কি ভাগ यहाँ से অসমত আহি এইবিলাক तुमसे ना हो पाएगा আজিৰ কাৰণে ইমানেই সকলো সুখে থাকা ভালে থাকা এইটো কামনা কৰিছোঁ ময়ো গৈ আছোঁ হাত ভৰিবোৰ ভালকৈ চেনিটাইজ কৰিবলৈ তোমালোকে চেনিটাইজ কৰি ল'বা এইটো এটা ভাইৰাছ হয় বৰ ডাঙৰ এটা ভাইৰাছ অসমত লাভ ইউ অল